হ্যালো ফ্রেন্ডস, মহাশিবরাত্রির উপলক্ষে এখন ফাংশন আয়োজন করা হয়েছে। তাৰে দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কৌতুক পাৰ্টি আহিছে। আপোনালোকক এই অনুৰোধ জনাবলৈ আমি বিহাৰৰ পৰা এজন গায়ক মাতি আনিছো। আপোনালোকক ভালদৰে অনুৰোধ জনাব। আপোনালোক ভালে ভালে থাকক। ভাইটি এক মিনিট, তুমি যেন কলা ৰাইজক হাই হেল্ল' বাই, এইটো মানে কি? ৰাইজে তোমাৰ হাই হেল্ল' বাই শুনিবলৈ বহি আছে। মই মানে ৰাইজক বিহু উলভহে দিছো। কি উলভ যাচিছা? এয়া যেন এই ৱৰ্ল্ডত মোৰ নিচিনা ইংলিছমেন নাই। বা আপুনি ইমান ইংলিছ জানে। মোক সোধকচোন, মই কিহলৈকে পঢ়িছো? আপুনিনো কিহলৈকে পঢ়িছে? মই প্ৰথম শ্ৰেণী এটাও এৰা নাই, খালি প্ৰথম শ্ৰেণীতহে ফেইল কৰিছিলো। প্ৰথম শ্ৰেণীতহে ফেইল কৰিছে? তেতিয়াহ'লে আপুনি বাকীকেইটা কেনেকৈ পাছ কৰিলে? নকল কৰি নকল কৰি? মই এতিয়া ইংলিছত কৈ যাম, ৰাইজক উলভ যাচি যাম, তুমি অসমীয়াত যাচিবা। অসমীয়া? পৰম শ্ৰদ্ধাৰ ডিয়াৰ এক্সেপ্টেড দৰ্শক মণ্ডলী, অডিয়েন্স মণ্ডলী, জয় জয় দে। ঐ নুই নুনতে আপোনালোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। দেয়াৰ লেখাবৰ বিহু জাচিং জাচিং। মইলো আপুনি ইমান ইংলিছ জানে? জানে? জানো। আমি যে এতিয়া গায়কজনক মাতি আনিছো, এতিয়া গায়কজনক আহিব লাগিব। ও জীবন কচু পাতৰ পানী বুলি কয়, ও যৌৱন জানানে কালৈ কোনৰ তোলে ৰখিব লাগিছিলে। ও টুপ টুপকে পৰিল গান দেও নেৰো হৰি নাম, ও টুপ টুপকে পৰিল গান বুলবুলৰ গুটিকান মেক্সিকোত কলে গ'ল, বুলবুলৰ গুটিকান গুৱাহাটীত কলে গ'ল। কি কৈছো? এয়া যেন গায়ক মাতিছ, এ বাচনা দেখা তই, মই বাচনা চলাই দিছো। ভাইটি তুমি গান নোধোৱা বুজিছা? ঐ দাদা, হিম্বা চবনে গা ধুই দিবা, একে দাগ নাইকিয়া হৈ যাব। আপুনি যদি গায়কটো খেদিলে, এতিয়া আপোনাক কিন্তু মই প্ৰশ্ন সুধিম। নহয় আপুনি গৌ ৰচনা কওকচোন। গৰু ৰচনা? হয়। ভালেই হ'ল। গৰু গৰু এবিধ পোহনীয়া জন্তু। গৰুৱে খাই ভাত, আমি খাওঁ। গৰুৱে খাই ঘাঁহ, আমি খাওঁ ভাত। গৰুৰ 4টা ঠেক, আমাৰ 2টা ঠেক। গাই গৰুৱে বগা গাখীৰ দিয়ে, দমৰা গৰুৱে কোলা গাখীৰ দিয়ে। আপুনি যে একদম ৰচনা হ'ব, ডাঙৰ ৰচনা হ'ব, এতিয়া কথা মনে মনে থাকক। আপোনাক যেতিয়া মই সুধিম, আপুনি উত্তৰ দিব। আপুনি কওকচোন, কাল কে কাল? হয়। আপোনাৰ ছোৱালী আছে? আপুনি আকৌ ছোৱালী কেনেকৈ আছেনে? আছে বাৰু, এজনী ৰহিমী নাম। ৰহিমী? মই এতিয়া কৈ আছো চা, আপোনাৰ ছোৱালীজনী দেখিছিলো মই। নহয়, আপোনাৰ কাল মানে কেই প্ৰকাৰ কওক? 3 প্ৰকাৰৰ। কি কি? বৰ্তমান কাল, ভৱিষ্যৎ কাল, অতীত কাল। এতিয়া আপুনি প্ৰত্যেকৰে এটা উদাহৰণ দিয়কচোন। আপোনাৰ ছোৱালীজনী দেখিছিলো মই অতীত কালত, সেইটো হ'ল অতীত কাল। আপোনাৰ ছোৱালীজনী মই ভাল পাওঁ, সেইটো হ'ল বৰ্তমান কাল। আৰু ভৱিষ্যতলৈ বিয়া পাতিম, সেইটো হ'ল ভৱিষ্যৎ কাল। আপুনি মোৰ ছোৱালীজনী বিয়া পাতিব? ভালো পাওঁ। আপোনাক মই এতিয়া কবিতা মাতিব লাগিব, আপুনি কবিতা মাতিব পাৰিব? কবিতা পাৰিব। মাতকচোন দাদা। See a ticket, move as a pet.
ৰৈ আছে ট্ৰেন মোৰো আছে বেন গিন গিন কঁঠালৰ হোৱাইট হোৱাইট আঠা মই হ'লো বেঙালৰা মোৰো আছে মাথা দাদা আপুনি একদম কবি নোহোৱাকে বাধা কবি হ'ব দাদা আপোনাক এতিয়া মই এটা কথা ক'লো বিপৰীত শব্দ পাইছোনে বিপৰীত শব্দ হয় দাদা মই পাৰিম মই যদি দিন বুলি কওঁ আপুনি ক'ব লাগিব ৰাতি আপুনি দিন বুলি ক'লে মই ৰাতি বুলি ক'ব লাগিব মই যদি ছোৱালী কওঁ আপুনি ক'ব লাগিব ল'ৰা পাৰিম পাৰিম আৰম্ভ হ'লনে নহ'লনে এই আপুনি আৰম্ভ কৰিলে সেই তেনেকৈ আৰম্ভ শেষ কৰিলিয়ে অ' দাদা আপুনি আৰম্ভ কৰিলে সেই তেনেকৈ আৰম্ভ নকৰিলিয়ে অ' আপুনি আৰম্ভ কৰিলে সেই তেনেকৈ আৰম্ভ কৰিলিয়ে আপুনি আৰম্ভ কৰিলে আৰম্ভ শেষ কৰিলিয়ে দাদা দিন ৰাতি কুকুৰ মেকুৰী ছাগলী গাধ দাদা আপুনি চাওক বুলি কৈছো নহয় যাওক দাদা আপুনি আহক বুলি কৈছোঁ নহয় আহক মাথান বজা মই নাযাওঁ যা মাথান বজা মই নাযাওঁ যা মাথান বজা মই নাযাওঁ যা মাথান বজা যা গৈ আকৌ অ' ভগৱান ই কেনেকে খেদিম অ' সুৰাক কেনেকৈ নেখেদাও দাদা আপুনি যাওক বুলি কৈছো নহয় যাওক দাদা আপুনি আহক বুলি কৈছোঁ নহয় আহক দাদা আপুনি যাওক দাদা আপুনি যাওক মানে মই কাম বজাওক আপুনি থাকক নমস্কাৰ এয়া আছিল আমাৰ কৌতুক গোষ্ঠী এক মিনিট